নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিছে ঋণী মহিলাৰ ঋণ সম্পূৰ্ণ মাফ কৰি চৰকাৰে বিতৰণ কৰিব এনঅচি শীঘ্ৰেই তৃতীয় পৰ্যায়ৰ ঋণ মাফৰ কাৰ্যসূচী ল'ব অসম চৰকাৰে তৃতীয় পৰ্যায়ৰ ঋণী মহিলাই ঘৰতে পাব এনঅচি মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ ডাঙৰ খবৰ মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ এবাৰ জৰুৰী খবৰ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এবাৰ প্ৰথম দ্বিতীয়ৰ পাছত এবাৰ তৃতীয় পৰ্যায়ৰ ঋণী মহিলাই ঘৰতে লাভ কৰিব এনঅচি শীঘ্ৰেই তৃতীয় পৰ্যায়ৰ ঋণী মহিলাৰ ঋণ মাফৰ কাৰ্যসূচী ল'ব চৰকাৰে পৰৱৰ্তী খবৰটো হৈছে এইবাৰ মছজিদ নিৰ্মাণৰ বাবে ভূমি দান কৰিলে এটা হিন্দু পৰিয়ালে মছজিদ বনাবৰ বাবে ভূমি দান মঙ্গলদৈৰ ভাতৃ ভগ্নীৰ যি সময়ত মছজিদ উচ্ছেদ কৰা হৈছে মছজিদত বুলডোজাৰ লগোৱা হৈছে বুলডোজাৰ চলাই ধ্বংস কৰা হৈছে তেনে সময়তে এইবাৰ মছজিদৰ নামত এগৰাকী ব্যক্তিয়ে দান কৰিলে কোটি টকীয়া মাটি 1 কোটি টকা মূল্যৰ মাটি দান কৰিলে মঙ্গলদৈৰ ভাতৃ ভগ্নীয়ে হিন্দু ভাতৃ ভগ্নীয়ে মছজিদ বনাবৰ বাবে দান কৰিলে কোটি টকীয়া ভূমি মঙ্গলদৈ চহৰৰ নীলোৎপল দাস আৰু বিজিতা চৰকাৰে এলএনবি ৰোডৰ ভূমি কৰিলে দান মছজিদ বনাবৰ বাবে 9 লেচা ভূমি দান কৰিলে হিন্দু ভাতৃ ভগ্নীয়ে পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি এইবাৰ কঠোৰ সমালোচনা কৰিছে বিশিষ্ট লেখিকা শিখা শৰ্মাই কৈছে মুছলমানক টাৰ্গেট কৰা বন্ধ কৰক মুছলমানক জেলত ভৰোৱাৰ পৰিকল্পনা কৰা সমাপ্ত কৰক বহুত হল আৰু নকৰিব এই খেল ধেমালি এবাৰ মোগলসকলক লৈ এক ডাঙৰ মন্তব্য কৰিছে বলিউডৰ অভিনেতা নাছিৰুদ্দিনে কৈছে মোগলসকল যদি খলনায়ক তেনেহলে তাজমহল লাল কিল্লা ভাঙি দিয়ক এবাৰ এই বিস্ফোৰক মন্তব্য কৰিছে নাছিৰুদ্দিনে যিসকলে মোগলক লৈ তুচ্ছ তাচ্ছিল্য কৰে মুছলমানসকলক তেওঁলোকক লৈ এক ডাঙৰ মন্তব্য কৰিছে এইবাৰ অভিনেতা নাছিৰুদ্দিনে কৈছে তাজমহলৰ নাম তেজুমহল বা লক্ষণ নগৰী কৰি বা কৰাৰ বাবে যি দাবী দীৰ্ঘদিন ধৰি চলি আছে সেই দাবীক লৈ এবাৰ মন্তব্য কৰিছে অভিনেতাগৰাকীয়ে মোগল স্থাপত্যক লৈও দেশৰ বৰ্তমানৰ শাসকীয় দলৰ সমৰ্থকসকলৰ উজৰ আপত্তিৰ অন্ত পৰা নাই চৰম হিন্দুপন্থীসকলে ইয়াৰ বিৰুদ্ধে বহুবাৰ মাত মাতিছে এইবাৰ সেই সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰিছে বলিউডৰ প্ৰবীণ অভিনেতা নাছিৰুদ্দিনে বলিউড উদ্যোগৰ বহুতো তাৰকাই শাহ বা খান উপাধি হোৱাৰ বাবে সমালোচনা শুনিবলগীয়া হৈছে আনকি তেওঁলোকৰ নামৰ আঁৰত দেশ বিৰোধী টেগু লগোৱা হৈছে নাছিৰুদ্দিনকো সেই তালিকাৰ পৰা বাদ দিয়া হোৱা নাছিল তেওঁ বিভিন্ন সময়ত বিভিন্ন ধৰণে সমালোচনা শুনিবলগীয়া হৈছিল এইবাৰ নাছিৰুদ্দিন চাহে মোগলৰ বিষয়ে অবাঞ্ছিত সমালোচনাৰ উত্তৰ দিছে শেহতীয়াকৈ নাছিৰুদ্দিনে G5ৰ বাবে তাজ নামৰ এটা ৱেব সিৰিজত অভিনয় কৰিছে সেই সিৰিজটোৰ প্ৰচাৰৰ সময়ত অভিনেতাজনে মোগলৰ বিষয়ে অবাঞ্ছিত সমালোচনাৰ উত্তৰ দিয়া শুনিবলৈ পোৱা গ'ল অভিনেতা নাছিৰুদ্দিনে কৈছে যে মোগলসকল যদি খলনায়ক তেনেহলে মোগলসকলে নিৰ্মাণ কৰা তাজমহল লাল কিল্লা ভাঙি দিয়ক এই মুহূৰ্তত জনাইছো ব্ৰেকিং নিউজ এইবাৰ 100 বছৰীয়া মছজিদত চলিছে বুলডোজাৰ বাহিৰত বুলডোজাৰ চলিছে আৰু ভিতৰত মুছলমান লোকে পঢ়িছে নামাজ বুলডোজাৰেও ভাঙিব নোৱাৰে এতিয়া বিশ্বাস এইবাৰ ধুবুৰীত ভঙা মছজিদত নামাজ পঢ়িছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো 100 বছৰীয়া পুৰণি মছজিদত এইবাৰ চলিছে প্ৰশাসনৰ বুলডোজাৰ ভাঙি পেলোৱা হৈছে 100 বছৰীয়া পুৰণি মছজিদটো ভঙা মছজিদৰ চৌহদত নামাজ পঢ়িছে মুছলমান লোকসকলে ধুবুৰীৰ বালাজানত প্ৰশাসনৰ উচ্ছেদ অভিযান দলং নিৰ্মাণৰ বাবে জেচিবিৰে ভাঙি পেলোৱা হৈছে এখন 100 বছৰীয়া মছজিদ পৰৱৰ্তী খবৰটো হৈছে এইবাৰ 34 বছৰ ভাৰতীয় সেনাত কাম কৰাৰ পিছত এইবাৰ বিদেশী ঘোষণা কৰা হৈছে এগৰাকী বৃদ্ধ প্ৰাক্তন সৈনিকক অৱসৰপ্ৰাপ্ত এগৰাকী ভাৰতীয় সেনাৰ নাগৰিকত্বক লৈ এইবাৰ প্ৰশ্ন উত্থাপন কৰিছে
38 বছৰ সেনাবাহিনীত কাম কৰিছিল জোৱান জগত বাহাদুৰ ছেত্ৰীয়ে সেনাবাহিনীত কাম কৰি অৱসৰ পোৱাৰ পিছতো প্ৰশ্ন উঠিছে নাগৰিকত্বক লৈ 85 বছৰীয়া গোৰ্খা ব্যক্তিজনক অবৈধ বুলি ঘোষণা কৰিছে নিৰ্বাচনী বিষয়াই প্ৰথমে সন্দেহজনক ভোটাৰ অৰ্থাৎ ডি ভোটাৰ হিচাপে চিহ্নিত কৰা হৈছিল লোকজনক আৰু 10,000 টকা জৰিমনা আদায় দিবলৈ কৈছিল জগত বাহাদুৰ ছেত্ৰীক জগত বাহাদুৰ ছেত্ৰীৰ 1937 চনত ডিব্ৰুগড়ত জন্ম হৈছিল বৰ্তমানে বিদেশী ন্যায়াধিকৰণত চলি আছে এই ব্যক্তিৰ বিৰুদ্ধে গোচৰ বৰ্তমানে বিদেশী ন্যায়াধিকৰণত চলি আছে এই সংক্ৰান্তত গোচৰ 1963 চনৰ পৰা 2001 চনলৈকে 38 বছৰ সেনাবাহিনীত সেৱা আগবঢ়াইছিল জগত বাহাদুৰ ছেত্ৰী কিন্তু ইমান বছৰ ভাৰতীয় সেনাবাহিনীত চাকৰি কৰাৰ পাছত এতিয়া কেনেকৈ এই ব্যক্তিজনৰ নাম বিদেশীৰ ভিতৰত বিদেশী নাগৰিকৰ মাজত সোমাই গ'ল সেয়া এটা ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত সৃষ্টি হৈছে অৱসৰপ্ৰাপ্ত এগৰাকী ভাৰতীয় সেনাৰ নাগৰিকত্বক লৈ কেনে ধৰণে এই প্ৰশ্ন উত্থাপন হ'ব পাৰে